এয়া আহি মই পাই গ'লোহি। বাপৰে বাপ, বিৰাট দীঘল লাইন। কেতিয়া যে ভোট দি যাবলৈ পাৰিম আৰু মই। 8টামান বজাতেই আহিলোঁ আৰু এনেকুৱা হৈছে মানে কি বৃদ্ধসকল আহি আছে ন, বয়সস্থ মানুহসকল, তেওঁলোকক আগতীয়াকৈ ভিতৰত সোমোৱাই দিয়া হয় আৰু আমি লাইনতেই থাকি যাবলগীয়া হৈছে। কি কৰিম আৰু, উপায়তো নাই। আৰু বয়সস্থ বেমাৰ হৈ থকা মানুহসকলকতো আৰু লাইনত থাকিব দিব নোৱাৰি। সেইকাৰণে এতিয়া 8টা বজাতেই আহিলোঁ আৰু এতিয়া 10টা চাৰে 10টা বাজি গৈছেগৈ আৰু কিমান সময় লাগে ঠিক নাই আৰু মানুহ আহিয়ে আছে। এতিয়াহে মোৰ পাল আহি গৈছেগৈ আৰু যেনে তেনে পাই গৈছোঁহি আৰু এতিয়া ভোট দি আহি গ'লোঁ। আহি এইফালে দেখিছোঁ কিবা, এইফালেও মানুহ আছে এয়া, আৰু এইটো চাইডে দেখিছোঁ এইফালে কিবা প্ৰদৰ্শনী হৈ আছে। কিহৰ প্ৰদৰ্শনী আহকচোন চাওঁ। এইফালে এয়া মানুহ বহি আছে আৰু এইফালে এইফালে কিহৰ কি, এয়া কিতাপ, এয়া নমস্কাৰ। নমস্কাৰ। এইটো আমাৰ এগ্ৰিকালচাৰ হয় টপিকটো। এইটো আমাৰ ইলেক্টিভ। ইয়াত আমি 20 মাৰ্কছ লিখিব লাগে, 60 মাৰ্কছ আমাৰ প্ৰেক্টিকেল থাকে ইয়াত। এইটো আমাৰ খেতি বুলি, এগ্ৰিকালচাৰ ক'লে খেতি আহে, কিন্তু খেতি আমি অকল যে এইটো উদ্ভিদৰ খেতি সেইটোৱে নহয়, বাকী আমি মাছ উৎপাদন কৰিব পাৰোঁ, গৰু ম'হ এইবিলাক পুহিব পাৰোঁ, মৌ উৎপাদন এইবিলাক সকলো পৰে। তো আমি এতিয়া বায়'লজিকেল পাৰ্টটো পঢ়ি আছোঁ। তো বায়'লজিকেল পাৰ্টটো পঢ়োঁতে উদ্ভিদজোপা পাওঁতে আমাৰ মাটিৰ প্ৰয়োজন হ'ব। তো আমি নৰ্মেল বুলি খেতিয়কবিলাকে কি কৰে, গাঁৱৰ জেগাত খেতি কৰিছে বা ধান ৰুইছে, কিন্তু আধা পানীৰ তলতে মৰি গ'ল। তো তেওঁলোকে যিমানখিনি উৎপাদন কৰিলে, যিমানখিনি ফাইদা হ'ব বুলি ভাবিছে সেইখিনি নহ'লে, লছ হ'ল। কিন্তু আমাৰ সেইটো নহয়, আমাৰতো চাইণ্টিফিকভাৱে কৰা হয়। তো আমি কিছুমানে চাব হাল বাই কৰিছে, গৰু আনিছে হাল বাইছে, কিন্তু আমাৰ ইয়াত মেচিনেদি কৰা বুজাব লাগিব। আৰু এতিয়া আপোনালোকে চাব, কিছুমান ভাড়া ঘৰত থাকে, টাউনত থাকে, চাকৰি কৰে, তেওঁলোকে খেতি কৰিবলৈ মাটি নাপায় ইমান। তো আমাৰ এইটো হাইড্ৰপনিক মেচিনটো কৰিব পাৰে, আৰু আমাৰ মাটিৰ প্ৰয়োজন নহয়। ইয়াত আপুনি কোকোপিট দিলে আৰু বীজটো দি দিলে, ইয়াত গজি থাকিব, 3 দিনত গজে। আৰু ইয়াত কাৰেণ্টৰ প্ৰয়োজন হ'ব, কাৰেণ্টটো দিলে ইয়াৰ পৰা পানী ওলাব, পানীটোৱে আপোনাৰ চবফালে এইটো কভাৰ কৰি দিব। আৰু এইটো কম্পিটিশ্যন হৈ থাকিব লাগিব। বাকী ধৰি লওক বতাহ ধুমুহা আহিছে বা ঘৰৰ ভিতৰতো এতিয়া সূৰ্যৰ পোহৰটো পোৱা নাযায়, তাৰ কাৰণে আমি এইটো বাল্ব ইউজ কৰোঁ। আৰু ইয়াত চাইডত আমি অলপ পানী দিব লাগে, তাৰ কাৰণে আমি এইটো স্প্ৰে ব্যৱহাৰ কৰোঁ, এইটো অলপ স্প্ৰে কৰা হয়। বাকী নৰ্মেলি যিবিলাক আমি ইয়াত কোকোপিট দি ইয়াত আমি পটেড পুলিবোৰ গজাব পাৰোঁ। বাকী ড্ৰোনটো দেখিছে, তাত আমি যোনবিলাক মানে খেতি কৰোঁ, তো আমি বিঘাই খেতি কৰিব লাগিব। তো আমি অকণমান কৰিলে নহ'ব, তো আমি ইমানবিলাক টকা ইনভেষ্ট কৰিম, তেতিয়া আমাৰতো হ'ব লাগিব, উপাৰ্জন এটা আহি থাকিব লাগিব। তো মানে আমিতো খেতিবিলাকৰ মাজেদি যাব নোৱাৰি, তো আমি ড্ৰোনৰ বিভাগ চাব লাগিব। আৰু ইয়াত আমি ইণ্ডাষ্ট্ৰিবিলাকত কেনেকৈ পঠিয়াব লাগিব বা আমি গ্ৰাহকক কেনেকৈ ইমপ্ৰেছ কৰিম, এতিয়া আপোনাক ক'ব লগা হ'লে ইমপ্ৰেছ কৰিবলৈ কথাবিলাক ভালকৈ ক'ব লাগে, তেনেকাৰণে ইমপ্ৰেছ কেনেকৈ কৰিব পাৰিম, বাকী বহা ষ্টাইল, খোৱা ষ্টাইল সকলোবোৰ থাকে ইয়াত, আমাক এইবিলাক শিকোৱা হয়। বাকী মানে এই ছাবজেক্টটো বহুত এইটো হৈছে কম্পিউটাৰ উপাংশসমূহ। ইয়াতে বিভিন্ন ধৰণৰ উপাংশসমূহ আছে। ইয়াতে এই উপাংশসমূহৰ সংজ্ঞাবোৰ আছে। সংজ্ঞাবোৰ আমি উল্টা পুল্টাকৈ দি থৈ দিছোঁ। ইয়াতে আমি দেখাম যে যোনটো শুদ্ধ সংজ্ঞা, মানে মনিটৰ আমি ধৰিছোঁ, মনিটৰৰ যোনটো শুদ্ধ সংজ্ঞা সেইটোত লাইটটো জ্বলি যাব। ইয়াতে দেখিছেনে, এইকেইটা জ্বলা নাই, এইকেইটা শুদ্ধ নাই, এইটো জ্বলিছে দেখিছেনে, আপুনি পঢ়ি চাব পাৰে। ইয়াতে শুদ্ধ সংজ্ঞা হয়। ইয়াতে এতিয়া মাছটো চাম আমি, এইকেইটা নহয়, জ্বলা নাই, এইকেইটা দেখিছেনে, সেইটো শুদ্ধ হয়, এইটো আপুনি চাব পাৰে। এতিয়া আমি মাছটো চাম, দেখিছেনে, এইটো মাছটো জ্বলিছে। এতিয়া বাকীকেইটা চাব, বাকীকেইটা নাই জ্বলা, মানে বাকীকেইটা নহয়, সেইটোৱে প্ৰথম হয় ন, এই বাকীকেইটা নহয়, খালি এইটোতে জ্বলিব। সেনেকৈ গোটেইখিনি মেকানিজম কৰিব নমস্কাৰ। ছাত্ৰী, এইটো এটা ইলেক্টিভ ছাবজেক্ট হয়। এই ক্লাছ কৰাৰ পিছত যিটো আমি নিজে চিলেক্ট কৰিব লাগে, আমি এইটো চিলেক্ট কৰিছোঁ নামটো ৰিটেল ট্ৰেড। ইয়াত মানে বেনিফিটছবোৰ হ'ল আপোনাৰ মেট্ৰিকত 60 প্ৰেক্টিকেলে থাকে, আমাৰ 40 থিয়ৰী থাকে। যদি 20 এটা চাৰ্টিফিকেট দিব, চাৰ্টিফিকেটখন লৈ মানে আপোনাৰ
ঘৰৰ আৰ্থিক অৱস্থা ভাল নহয় বা পঢ়াব নোৱাৰে ঘৰৰ পৰা আপুনি এতিয়া যেনেকৈ মগা খুলিছে এম বজাৰ বিশাল মেগা মাৰ্ট তাত মানে এমপ্লয় হিচাপে কাম কৰিব পাৰিব আৰু আগলৈ যদি আপুনি কিবা কৰিব খোজে চাৰ্টিফিকেটখন মানে বহুত সহায় কৰিব আগলৈ বিউটিচিয়ান হ'ব পাৰে যি হ'ব পাৰে আৰু এইবাৰ ইংলিছত আছে কিন্তু আমাক ছাৰে আছামিছত ট্ৰেন্সলেট কৰিয়ে দিয়ে নমস্কাৰ খোলা বেছি দিন হোৱা নাই এমাহো হোৱা নাই এখন পানীৰ লেভেল চাই যদি থাকে মানে সমান হৈ থাকে আৰু যদি এইফালে যায় বা এইফালে যায় জেগাখিনি মানে অখৰা দখৰা অকণমান হয় পানীৰ লেভেল এইটো গ্ৰ'থ এইটো অকণমান দুডাল তাৰ বেছি তাৰ মানে সংযোগ কৰা হয় আৰু যদি বেছি হয় একেলগে শুহি লোৱা হয় আৰু বেলেগ বস্তু দেখা পোৱা যায় লেজত কি কি আছে সেইটো চাব পাৰিনে কেনেকৈ চাই চাব পাৰিম তোমালোকে প্ৰেছাৰ জুখি আছা ন দিয়া জুখিম দিয়া মেম এটা থ'ব পাৰে আপোনাৰ 120/80 দেখাইছে আপোনালোকৰ লগতে ময়ো ভোট দিলোঁ আৰু মই এতিয়া ঘৰ আহি পাই গ'লোহি আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব বাই বাই